হেল্ল' বাবু। ঐ খবৰ কি ঐ? কালিৰ পৰা ইমান ফোন মেছেজ কৰি আছোঁ, তোমাৰ একো খবৰ নাই। মোৰ কিমান বেয়া লাগিছিল তুমি জানা? মই ঠিকে আছোঁ দেহা, তোমাৰ কেনেকুৱা? আৰু কালিৰ বাবে চৰি, মই অলপ বিজি আছিলোঁ। উফ ৰক্ষা, মইতো কিবা হৈছে বুলিয়ে ভাবিছিলোঁ। বাকী এতিয়া মোৰ খবৰ ভালেই, তোমাৰ কেনেকুৱা? ময়ো ঠিকে আছোঁ। কি কৰি আছা? একো নাই কৰা, বছ তোমাৰ কথাকে মনত পৰি আছিল। আৰু তুমি? ময়ো তোমাৰ কথাকে ভাবি আছিলোঁ। খানা খালা? তুমি? নাই খোৱা। কি হ'ল, কিয় নাই খোৱা? এনেই, অলপ পাছত খাম। কালি ইমান কিয় ভয় কৰিছিলা? কিয় ইমান মন মাৰি আছিলা? আৰু এদিন কথা নাপাতোঁতেই বাপৰে, হোৱাটছআপৰ ষ্টেটাছ ট্ৰেজেডিয়ে ভৰাই পেলালা। একো নাই হোৱা, এনেই। আৰু কিবা প্ৰব্লেম হ'লে ক'বা, মোক হেল্প কৰিবলৈ আছোঁ মই। একো প্ৰব্লেম নাই হোৱা দেহা। আৰু কিবা হ'লে বা কথা থাকিলে তোমাকেতো ক'ম। অ'কে। কথা এটা সোধোনে? কি কথা? যদি মই তোমাৰ জীৱনৰ পৰা আঁতৰি যাওঁ, তুমি কি কৰিবা? মোৰ অবিহনে থাকিব পাৰিবানে? মই মৰি যাম আৰু তুমি এইবিলাক কথা কিয় কৈ আছা? এনেই সুধিছোঁ। সঁচাকৈ কোৱা, কিবা এটাতো নিশ্চয় হৈছে। সঁচা কৈছোঁ, এনেই সুধিছোঁ। অ'কে। আৰু মোৰ অবিহনে তুমি থাকিব পাৰিবানে? ময়ো মৰি যাম। ৱাহ, ইমানো ভাল পোৱা নাই মোক? বহুত ভাল পাওঁ। মই কেতিয়াও নাযাওঁ তোমাক এৰি থৈ। ময়ো তোমাক কেতিয়াও নেৰোঁ। আচ্ছা, কালি তোমাৰ মায়ে আমাক একেলগে দেখি কিবা ক'লে নেকি? সুধিছিল কোন ল'ৰা? তুমি কি ক'লা? ফাৰ্ষ্ট দাদা বুলি ক'লোঁ, তাৰপাছত মায়ে ক'লে মোকো নকওঁনে? তাৰপিছত? কৈ দিলোঁ তোমাক ভাল পাওঁ বুলি। মায়ে কি ক'লে তেতিয়া? মোৰ পৰা কিয় লুকাইছিলি বুলি কৈছিল। কৈ ক'লোঁ ভয় লাগিছিল বুলি। অ' গড। বাৰু পাছত পাতিম, এতিয়া পাই। আৰে হেল্ল', শুনা। সেইদিনা তাই মোৰ লগত ভালদৰে কথা পাতিয়েই ফোনটো কাটি দিলে। কিন্তু তাই সেইদিনা মোৰ পৰা বহুত কথা লুকুৱাইছিল। আচলতে তাইৰ মাকে আমাৰ দুটাক একেলগে দেখাৰ পাছত ঘৰত আহি মোৰ কথা সুধিছিল আৰু তাইক বুজাইছিল যে মাক দেউতাকে য'ত বিয়া দিব, তাই তাৰ লগতে বিয়া হ'ব লাগিব। আৰু কথামতে তাইৰ ককায়েকৰ চাকৰি কৰা লগৰ এজনলৈ বিয়া ঠিক কৰিলে। আৰু এই সকলোবোৰ কথা মই গমেই নাপালোঁ, কেৱল নিথৰুৱা হৈ ৰ'লোঁ। আৰু ঠিকেই, মোৰ নিচিনা চাকৰি বাকৰি নথকা খেতিয়কৰ দুখীয়া ল'ৰা এটালৈনো কিয় বিয়া দিব? তাইৰ বিয়া ঠিক হোৱা কথাটো গম পাই মই পাগলৰ দৰে হৈ পৰিছিলোঁ। তাইক কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাছিলোঁ। আৰু তাইও যেন মোৰ কথা এবাৰো নাভাবিলে, বিয়ালৈ মান্তি হৈ গ'ল। আৰু এনেকৈ 10 দিনমান যোৱাৰ পাছত তাইৰ মোলৈ ফোন আহিল। হেল্ল', কি কৰিছা? কি হৈছে তোমাৰ? ইমান দিন একো খবৰ নাই। আৰু তোমাৰ লগৰজনীৰ পৰা গম পালোঁ তোমাৰ হেনো বিয়া ঠিক কৰিছে। মানে এইবোৰ কি হৈছে পৰি? তুমি ঠিকেই শুনিছা, বিয়া ঠিক হৈছে। আৰু এই বিয়াত মোৰো সন্মতি আছে। ল'ৰাজনে NIL-ত চাকৰি কৰি ঘৰৰ পৰা চাইছে। আৰু তুমি মানি লৈছা এই সকলোবোৰ? এবাৰো মোৰ কথা নাভাবিলা? উপায় নাই সময়ৰ আহ্বান। মই মা দেউতাৰ কথা পেলাব নোৱাৰোঁ। গতিকে সেই ল'ৰাজনৰ লগত মই বিয়াত বহিম। কি কৈছা এইবোৰ? মই কেনেকৈ জীয়াই থাকিম? তুমি এবাৰো নাভাবিলা? পাগল হৈ যাম মই। আই এম চৰি দেহা, মোক ভুল নুবুজিবা। মাত্ৰ মোক ক্ষমা কৰি দিবা আৰু মোৰ নিচিনা এজনী ছোৱালীৰ কাৰণে নিজক ধ্বংস নকৰিবা। বাই, ৰাখিছোঁ এতিয়া। চৰি কোৱাৰ আগত এবাৰো নাভাবিলা মই কেনেকৈ থাকিম? আৰে সঁচা ভাল পাইছিলোঁ মই তোমাক। কিয় এনেকুৱা কৰিলা তুমি মোৰ লগত? আৰে ক'লোঁ ন, মই মা দেউতাহঁতৰ কথা পেলাব নোৱাৰোঁ। এইবোৰ কথা আগতে সোধাত তুমি মোক কিয় কোৱা নাছিলা হা? এতিয়া কোৱা, মই কেনেকৈ থাকিম তোমাৰ অবিহনে? প্লিজ, মোক আৰু একো নুসুধিবা। হ'ব দিয়া, আৰু একো নকওঁ মই তোমাক। মাত্ৰ এটা কথাই কওঁ। কি কোৱা? আজি তুমি মোৰ লগত মোৰ ভালপোৱাৰ লগত খেলিলা। মোক মিছা সপোন দেখুৱালা। মোৰ লগত থাকিম বুলি অভিনয় কৰিলা। এনেকুৱা যাতে আৰু আন কাৰো লগত নহওক। হয়। কি হয় হা? কি হয়? বহুত ভাল পাইছিলোঁ তোমাক। সঁচা অন্তৰেৰে ভাল পাইছিলোঁ। বুজি পাইছোঁ। আই এম চৰি, ক্ষমা কৰিবা মোক। বাই, ৰাখিছোঁ। ভালকৈ থাকিবা, কেয়াৰ লোৱা নিজৰ। পঢ়ি শুনাচোন, পঢ়ি ক্লান্ত
কেৱল চিঞৰি ৰ'লোঁ তাইৰ নামটো লৈ, কিন্তু তাই নুশুনিলে, নুবুজিলে। দিনৰ পাছত দিন এনেদৰেই পাৰ হৈ গ'ল আৰু এদিন তাইৰ বিয়াও হৈ গ'ল। তুমি আঁতৰি যোৱা, মাথো এটা কথা মনত ৰাখিবা, সকলোৱে একে মৰম নকৰে। এতিয়াও সাজি থোৱা আছে মোৰ হৃদয়ৰ দাপোনত তোমাৰ মৰম লগা ছবি। কেতিয়াবা ভাৱ হয় যে তুমি মোৰ ছাঁ হৈ সদায় ৰৈ আছা। আজি ভালদৰে বুজিলোঁ প্ৰেমৰ শেষ উপহাৰ কেৱল চকুপাত। সপোন সপোনে ৰ'ল সাধনা, আজি যে আদৰুৱা হ'ল, কিনো হ'ল সপোন সপোনে ৰ'ল সাধনা, আজি যে আদৰুৱা হ'ল।